Hey guys, welcome to my YouTube channel, The Blogger Madhusmita Soikia. So আমি আজি গৈ আছো নলবাৰী ৰাস মহোৎসৱত। যেহেতু আজিৰ পৰা ৰাস মহোৎসৱৰ শুভাৰম্ভণি, গতিকে এইবেলি নলবাৰীৰ ৰাসনো কেনেদৰে প্ৰস্তুত কৰা হৈছে তাৰ এটি চমু আভাস লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এতিয়া আমি আহি পাইছোঁ নলবাৰী হৰি মন্দিৰ চক, য'ত আছে হৰি মন্দিৰ, আৰু এই হৰি মন্দিৰৰ সন্মুখৰ ভাগ। ইয়াতে নতুনকৈ দেৱালৰ কাম কৰি থকা হৈছে, মুখ্য তৰণৰ কাম চলি থকা হৈছে। আৰু আপোনালোকে চাব পাৰে, যিহেতু দ্বাৰ মুকলি কৰা হোৱাই নাছিলে মই যেতিয়া গৈ পাইছিলোঁ, তেতিয়া সেইকাৰণে ইয়াত ইমান এটা দেখা নাই। আৰু এয়া হৈছে টিকট ঘৰ, মানে আপোনালোকে যদি ইয়াতে চাব পাৰে, এইখন হৈছে লিষ্ট যিমানকেইখন মানে থিয়েটাৰ এই বছৰত নিমন্ত্ৰণ জনোৱা হৈছে। লগতে 15 নৱেম্বৰৰ সন্ধিয়া 6 বজাত থাকিব আপোনালোকৰ ৰাম আৰু সীতা খ্যাত দীপিকা চিখলিয়া আৰু অৰুণ গভিল, আৰু মই আপোনালোকক পিছলৈ এইখিনি দেখাম তেওঁলোকক। আৰু লগতে ইয়াতে চাব পাৰে আপোনালোকে এই বছৰৰ এটা নতুন সংলগ্ন হৈছে কি, আপোনালোকে থিয়েটাৰসমূহ অনলাইন বুকিং কৰিব পাৰে। আৰু লগতে একদম শেষৰ দিনা তো হৈছে 28 নৱেম্বৰত আপোনালোকে ইয়াতে জয় বৰুৱা আহিব সংগীতানুষ্ঠানৰ কাৰণে। আৰু এইখন হৈছে মূল মানে মঞ্চ। আৰু এনেকৈ আপোনালোকে মুখ্য তৰণৰ পৰা এনেদৰে অহাৰ লগে লগে ইয়াতে দেখিব পাৰে ধুনীয়া একদম বৃন্দাবনৰ এটি দৃশ্য তেওঁলোকে বনাইছে। আপোনালোকে চাব পাৰে, ভাল লাগিছে মোৰ। এইটো দিনৰ শ্বুট, মানে আপোনাৰ ফুটেজ লৈ থৈ দিয়া আছিলে, আৰু আপোনালোকক ৰাতিৰ ফুটেজ এটা মই আপোনাৰ ইয়াৰ পাছত দেখাবলৈ যত্ন কৰিছোঁ। গতিকে এইটো চাব, এয়া হৈছে ৰাতিৰ মানে ভিজুৱেল। ইয়াত ফটো উঠিবলৈ বহুত ধুনীয়া হ'ব, বহুত মানুহ ইয়াত ফটো উঠি আছিলে এইখিনি টাইমত। আপোনালোকে যেতিয়া আহে, প্ৰথমতে মূল তৰণে আপোনালোকে জৈন মন্দিৰৰ ফালৰ পৰাই যদি আহে, সেইফালৰ পৰা আপোনালোকে আগতে এইখিনি পাব। গতিকে ইয়াৰ পাছত আমি এইখিনি ৰাতিৰ ভিজুৱেল আছিলে। এতিয়া আমি আকৌ ঘূৰি গৈছোঁ। ইয়াৰ পিছত আছে আপোনালোকে মুখ্য তৰণৰ পৰা এনেদৰে আগবাঢ়িলে গণেশ বাবাৰ এটি মন্দিৰ আপোনালোকে দেখা পাব পাৰে। ভাল এটি ৰাতিৰ ভিজুৱেল এটা লৈ থৈ দিয়া আছে পিছলৈ মোৰ। এনেদৰে মৃন্ময় মূৰ্তি পাৰ হৈ পেলাই আপোনালোকে ভিতৰলৈ প্ৰৱেশ কৰিলে মূল মঞ্চৰ ওচৰ পাবগৈ। ইয়াৰ পাছত এনেদৰে মৃন্ময় মূৰ্তিবিলাক আছে, মৃন্ময় মূৰ্তিবিলাক আপোনালোকে চাই যাব পাৰে। আৰু তাৰ পাছত আছে এইফালে অলপমান ঘূৰি দিলে আপোনালোকে দেখা পাব, ইয়াতে ভাল এটি ফটোশ্বুট এটা ফটো পইণ্ট এটা আছে। ইয়াত আপোনালোকে ফটো উঠিব পাৰে। আৰু তাৰ পৰা এনেদৰে আছে আপোনালোকৰ বিভিন্ন ধৰণৰ মূৰ্তি ইয়াতে মানে বনাই থৈ দিয়া আছে। আৰু তাৰ পাছত আছে ইয়াতে এটা ডাঙৰ মানে পুতনাৰ এটি মূৰ্তি এটা আছে। আৰু পুতনা মূৰ্তিটো ৰাতি চাবলৈ বহুত ধুনীয়া হ'ব। ইয়াতে ফটো উঠিবলৈ ভাল হ'ব। গতিকে আপোনালোকে চাব পাৰে, এনেদৰে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তি বনাই থৈ দিয়া আছে। এনেদৰে আপোনালোকে চাব পাৰে। লগতে এইখন হৈছে মুখ্য মঞ্চখন। মই আপোনালোক ছাইডৰ পৰা এটা ভিউ দিছিলোঁ। এইটো হৈছে আপোনালোকৰ ফ্ৰণ্টৰ পৰা এটা ভিউ। বহুত মানুহ ইয়াতে একেলগে বহিব পাৰে। গতিকে আজিতো মিটিং আছিলে, ৰাতিপুৱা মিটিং এখন আছিলে মানে দিনৰ ভাগত। আৰু পিছত যেতিয়া অৰুণ গভিল আৰু দীপিকা চিখলিয়া আহিব, তেতিয়া এখন মানে মিটিং আয়োজন কৰা হৈছে। আপোনালোকে চাব পাৰে, ইয়াতে বহুত ধৰণৰ হাজাৰ মানে দোকান ইয়াতে প্ৰস্তুত কৰি থকা হৈছে। চাব পাৰে আপোনাৰ হাজাৰ কাৰণ আজিকালি আগৰ দিনত তেতিয়া আছিলে যেতিয়া এইখিনি জেগাত মানে এইখিনি জেগাতে গোটেই ৰাসখন হৈছিলে, তো কম্পেক্ট আছিলে আগতে। কিন্তু এতিয়া জেগাটো মানে চেঞ্জ হৈ পেলাই এইফালৰ ফালে আহিছে, গতিকে সেইকাৰণে দোকানৰ সংখ্যাও বাঢ়ি গৈছে। এয়া চাব পাৰে আপোনালোকে। যোৱাবাৰো আছিলে ভাৰত পৰিক্ৰমা বিভাগৰ, আৰু এইবাৰ ইয়াতে এটা আদিগুৰুৰ মানে প্ৰতিমা এটা স্থাপন কৰা হৈছে। মই যেতিয়া গৈছিলোঁ তেতিয়াতো একদম মানে সেইদিনা জাষ্ট ষ্টাৰ্ট হৈহে আছিলে, ভালদৰে হোৱাই নাছিলে। গতিকে এইখিনি ৰাতি গ'লে ভাল লাগিব, ৰাতি গ'লে লাইটিং থাকিব। গতিকে তাত আপোনালোকে ভালদৰে ভাল এটি পাব। আৰু ইয়াত ৱেলকাম টু মাই চেনেল। আজি মই নলবাৰী ৰাস মহোৎসৱৰ প্ৰথম দিন হয়, উদ্বোধনী হয় আজিৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে এতিয়া
আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াবলৈ মই আজি ভিডিঅ' বনাবলৈ আহিছিলোঁ। চ' আজি মই আৰু এগৰাকী ইউটিউবাৰক লগ পাইছোঁ, গতিকে তেখেতৰ লগত এবাৰ চিনাকি হওক। তেখেতক লগ পাইছোঁ, তেখেত ইয়াৰে নহয় কিন্তু নলবাৰীলৈকে আহিছে ভিডিঅ' বা আপোনালোকক এটি আমোদ জনাবলৈ। চ' তেখেতক এবাৰ চিনাকি হওক। নমস্কাৰ, মোৰ নাম পলাশমণি শইকীয়া। মই গুৱাহাটীৰ বাসিন্দা হয়। আজি যিহেতু নলবাৰীৰ প্ৰথম দিনৰ ৰাস উৎসৱ, তাৰ বাবে মই আজি অলপ দেখাব আহিলোঁ আপোনালোকক। ময়ো নিজে চাব আহিলোঁ, আপোনালোকক শ্বেয়াৰ কৰিব আহিলোঁ। মোৰ এগৰাকী ইউটিউবাৰ নতুন চিনাকি আছিলে, তেখেতে ছাবস্ক্ৰাইবাৰ আছিলে, মই তেখেতক লগ পাই গ'লোঁ। তেখেতৰ চেনেলটো আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট নকৰিলে কিন্তু আপোনালোকৰ আপোনজনক শ্বেয়াৰ কৰি দিব। আজি এখেতক লগ পাই বহুত ভাল লাগিলে, বহুত সুখী হৈছোঁ আৰু এখেতৰ মুখে যি এটা আপোনালোকে টনাটন। ইউটিউবাৰগৰাকীক লগ পাই ভাল লাগিল, তেখেতক বেষ্ট উইচেছ জনালোঁ। ইমান দূৰৰ পৰা আহি পেলাই নলবাৰীৰ ৰাসটো মানে আপোনালোক দেখুৱাৰ কাৰণে। তাৰপাছত আমি আগবাঢ়িলোঁ আৰু আগবাঢ়ি গ'লোঁ আমি য'ত মীনা বজাৰ হৈছে। মীনা বজাৰখন জাষ্ট বনাইহে আছিলে, গতিকে তালৈকে গ'লোঁ। যোৱাৰ পাছত দেখা পাই এনেদৰে আপোনালোকে মীনা বজাৰত এণ্টাৰ কৰিব লাগিব আৰু তাৰপাছত এনেদৰে আপোনালোকে ইয়াতো দোকান পাব। আপোনালোকে খোৱা লোৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু কিনিবলৈ আপোনালোকে দোকান পাব। দোকানবিলাক জাষ্ট বনাইহে আছিলে, গতিকে দোকানবিলাক ভালদৰে হৈ উঠা নাছিলে সেইখিনি সময়ত। তাৰপাছত এনেদৰে চাট হাউচ আছে বিভিন্ন ধৰণৰ। লগতে আপোনালোকে চাবলৈ মীনা বজাৰৰ মেইন আকৰ্ষণ যিবিলাক থাকে, যিবিলাক দূৰৰ পৰা ঘূৰ্ণিবিলাক আহে বা বিভিন্ন ধৰণৰ আপোনাৰ আমোদজনক মানে আকৰ্ষণীয় মানে এক্টিভিটিছবিলাক আহে, তেনে আপোনালোকে চাব পাৰে। বিভিন্ন ধৰণৰ এক্টিভিটিছ আহিছে ইয়াতে। এইটো হৈছে তৰা বুলি কয়, আগতে আপোনালোকে দেখা পাইছে। বিভিন্ন ধৰণৰ ৰাসৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আজি বহুত বছৰৰ পৰা চলি আহিছে। তাৰপাছত ব্ৰেক ডেন্স এনেদৰে আহিছে। তাৰপাছত এইটো ডাঙৰ ঘূৰ্ণি যোনটো আছে, ডাঙৰ ঘূৰ্ণি আহিছে, এটা আহিছে। আৰু তাৰপাছত এটা বিশেষ বস্তু আহিছে, মই যোৱা বছৰ দেখা নাছিলোঁ এইটো বস্তু চুনামি বুলি লিখা আছিলে। আৰু এইটো আপোনালোকে দেখা পায় মেইনলি ৱাটাৰ পাৰ্কবিলাকত বেছিকৈ থাকে, বিভিন্ন ধৰণৰ এনেকুৱা পাৰ্কবিলাকত থাকে। এইটো এইবাৰৰ বিশেষ আকৰ্ষণ হ'ব চাগে। মই এইটো ট্ৰাই কৰিম বাৰু, এইটো ট্ৰাই কৰিবলৈ মই উৎসুক। আৰু তাৰপাছত এনেদৰে আছে আপোনালোকৰ ডাঙৰ ঘূৰ্ণি আৰু লগতে মদকা কুঁৱা আছে। আৰু লগতে এইখন আপোনালোকে কেতিয়াবা উঠি পাইছেনে পোৱা নাই মই নাজানো বাৰু, কমেণ্ট কৰিব। আৰু লগতে ইয়াতে এইখন ডাঙৰ এখন মানে নাও এখন আহিছে। এই নাওখন মানে ইমানেই ডাঙৰ, তাৰ আপোনালোকক এটা কম্পেৰিজন আপোনালোকক দেখাব বিচাৰিছোঁ। মই গোটেইকেইটা দেখাইছোঁ একেলগে। এইখন হৈছে নাওখনৰ আগলি অংশটো। আপোনালোকে চাব পাৰে ইয়াতে এটা মানুহ এগৰাকী থিয় হৈ আছে, গতিকে বহুত ডাঙৰ হয়। তাৰপিছত এনেদৰে বিভিন্ন ধৰণৰ চাট হাউচ, তাৰপাছত এনেদৰে চাহৰ দোকান, বিভিন্ন ধৰণৰ দোকান এতিয়া প্ৰস্তুত কৰি থকা হৈছে জাষ্ট। আৰু বিভিন্ন ধৰণৰ দোকান আপোনালোকে আচাৰৰ দোকান, চেণ্ডেলৰ দোকান, বিভিন্ন ধৰণৰ দোকান ইয়াতে আহিছে। প্ৰস্তুত কৰি থকা অৱস্থাত মই ভিজুৱেলছকেইটা লৈছোঁ। আৰু এনেকৈ বিভিন্ন ধৰণৰ উইণ্টাৰ কালেকশ্যনৰ আপোনালোকে দোকান পাব পাৰে। বিভিন্ন ধৰণৰ ধুনীয়া কালেকশ্যন আহিছে। আৰু লগতে यहाँ पे मैम हर एक वस्तु मिलेगा मेकअप का, कॉस्मेटिक का। जो 100 वाला वस्तु है केवल 50 रुपीज़ में, जैसे कॉम्पैक्ट पाउडर, आई शेडो छोटे वाला, मैट का लिपस्टिक वाटरप्रूफ, ब्रूस वाला लिपस्टिक वाटरप्रूफ, और बॉडी स्प्रे, रूम स्प्रे, पाउडर फूल वाला, कॉम्पैक्ट पाउडर, और जी एलोवेरा क्रीम, और क्या बोलते हैं उसको मॉइस्चराइजर, कोल्ड क्रीम, बॉडी लोशन। हर एक वस्तु यहाँ पे 50 रुपये में मिलने वाला है। ये दिल्ली का ऑफर आएगा, दिल्ली मेकअप सेल ओनली 50। अभी ओपन नहीं किया है ना? ओपन नहीं किया, लिप ग्लोस ऐसा होगा ना? মীনা বজাৰৰ পৰা ওলাই আপোনালোকে পাব নলবেইৰা হাট। যোৱা বছৰ ভাল এটা এমাউণ্টৰ কালেকশ্যন আৰু লগতে ভাল এটা মানে পদক্ষেপৰ পাছত এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে লৈ আনিছে নলবেইৰা হাট। আৰু নলবেইৰা হাটখন মেইনলি আপোনালোকৰ গোটবিলাক যিবিলাক আছে, আত্মসহায়ক গোটবিলাক আছে, সিহঁতৰ দ্বাৰা তেওঁলোকক মানে উৎসাহিত কৰাৰ কাৰণে, যাতে তেওঁলোকেও কিবা এটা মানে কৰি খাব পাৰে। তো তাৰে কাৰণে এটি মানে জাষ্ট পদক্ষেপ হয়। যোৱা বছৰ বহুত ভাল মানে
এই পদক্ষেপে বহুত ভালদৰে হেৰি কৰাৰ পাছত এইবাৰ আৰু নতুনকৈ হেৰি কৰিছে আৰু মেইন আকৰ্ষণ হৈছে এই ৰাৱণটো এই ৰাৱণৰ মুখখনেৰে এনেকৈ ভিতৰলৈ সোমাই যাব লাগে যোৱা বছৰ এটা টুইন টাৱাৰ আছিলে এইবাৰ এইটো আছে আৰু লগতে এনেদৰে বিভিন্ন ধৰণৰ এইখন হৈছে ডিম্পুৰ দোকানখন আপোনালোকক দেখাই দিছোঁ মই আৰু লগতে এনেদৰে বিভিন্ন হাজাৰ দোকান তাতে বনাই থকা হৈছিলে বিভিন্ন ধৰণৰ দোকান বিভিন্ন ধৰণৰ আপোনালোকে দোকান তাতে পাব পাৰে আৰু লগতে এয়া মানে বিভিন্ন ধৰণৰ বাদ্য বাজনা কৰি থকা হৈছে আপোনালোকক অলপমান শুনাই দিবলৈ যত্ন কৰিছোঁ ঠিক আছে আৰু ইয়াৰ পৰা হৈছে নাইট ভিজুৱেলছ আপোনালোকে চাব পাৰে অলপমান আগতে আপোনালোকক প্ৰথমতে মই দেখাইছিলোঁ গণেশৰ যোনটো মানে মন্দিৰ বনোৱা হৈছিলে আৰু লগতে এয়া হৈছে আমাৰ হৰি মন্দিৰৰ ভিজুৱেলছ আৰু এনেদৰে আপোনালোকে মূল পূজাৰ স্থলী আপোনালোকে চাব পাৰে এনেদৰে ৰাতি বহুত ধুনীয়াকৈ আপোনালোকৰ এই মঞ্চখন আৰু এই মূল যিখিনি এৰিয়া সেইখিনি মানে ইমান ধুনীয়াকৈ লাইটিং কৰা হৈছে এতিয়া মানুহ কম আছে পিছত মানুহ বাঢ়ি যাব যিহেতু 6টা বাজিছে গতিকে অৰুণ গভিল আৰু দীপিকা চিখলিয়াই গৰ্ডন খেলপথাৰৰ পৰা এনেদৰে ৰথত এটি শোভাযাত্ৰাৰ সৈতে তেওঁলোকে আমাৰ হৰি মন্দিৰলৈকে যাত্ৰা ষ্টাৰ্ট কৰিছে আৰু আমি এনেদৰে বহি চাই আছিলোঁ লাইভ দেখুৱাই থকা হৈছিলে তাতে গতিকে মই তাৰে কেইটামান ভিজুৱেলছ আপোনালোকৰ বাবে ধুনীয়াকৈ আনিছোঁ আৰু এনেদৰে চাব পাৰে আগতে মানুহ নাছিলে পিছত বহুত মানুহ হৈ গ'লে ইয়াতে চাব পাৰে আপোনালোকে তেওঁলোক আহি থকা দৃশ্য ইয়াৰ পাছত মেইন মিটিংখন অনুষ্ঠিত কৰা হৈছিলে বিভিন্ন ধৰণৰ মানে সন্মানীয় ব্যক্তি আহিছিলে আৰু তেওঁলোকক লৈ পেলাই এখন মিটিং আয়োজন কৰা হৈছিলে আৰু এনেদৰে তেওঁলোকৰ মানে যাত্ৰাটো বহুত দীঘলীয়া হৈছিলে আৰু বহুত মানে টাইম লাগিছিলে গতিকে সেইকাৰণে বহুত দেৰিকৈ তেওঁলোক আহি পাইছিলে আৰু এনেদৰে নৃত্য গীত আৰু বিভিন্ন ধৰণৰ এনেদৰে হেৰি কৰাৰ পাছত তেওঁলোকক মানে মঞ্চত আগবঢ়াই আনি পেলাই তেওঁলোকৰ দ্বাৰা এটি অনুষ্ঠান পৰিৱেশিত কৰা হৈছিলে আৰু আমি এনেদৰে আছিলোঁ
অৱশেষত ৰাস আহিছোঁ আৰু চাওমিন নাখালেতো ভাল নহ'ব ষ্ট্ৰীট ষ্টাইল চাওমিন আমি ইয়াতে মই খাইছোঁ মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে খাবলৈ গতিকে খাইছোঁ এয়া আপোনালোকক জাষ্ট দেখাইছোঁ আপোনালোকে চাওক মই খাইছোঁ আৰু ভাল আছিলে আপোনালোকে ইয়াতেতো বহুত বেছি দোকান আছে এনেদৰে আপোনালোকে ইচ্ছা কৰিলে য'তেই যেনেদৰে ইচ্ছা আপোনালোকে খাব পাৰে ভাল ভাল দামত ইয়াতে পোৱা যায় আৰু এনেদৰে আমি ঘৰলৈ ঘূৰি আহিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আপোনালোকে আপোনাৰ আপোনজনৰ সৈতে যিসকলে আহিব বিচাৰি আছে নলবাৰী ৰাস চাবলৈ গতিকে তেওঁলোকৰ কাৰণে এটি গাইডেন্স হ'ব যে ক'ত কি চলি আছে তেওঁলোকে চাব পাৰিব গতিকে যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব আৰু উৎসাহ যোগাব গতিকে আজিৰ কাৰণে আপোনালোকৰ ওচৰত বিদায় মাগিছোঁ বাই